আমি সকলোৱে জানো ভগৱান শিৱৰ বেশভূষা হিন্দু ধৰ্মৰ অন্য দেৱ-দেৱীতকৈ সম্পূৰ্ণ বেলেগ। পিন্ধনত বাঘৰ ছাল আৰু গলত সৰ্প ধাৰণ কৰা মহাদেৱক ধ্যান মুদ্ৰাত বহি থকা দেখা যায়। কিন্তু আপুনি কেতিয়াবা জানিব চেষ্টা কৰিছেনে মহাদেৱে গলত সৰ্প ধাৰণ কিয় কৰে? তাৰ আগতে আপুনি জানিব লাগিব বাসুকী কোন। পুৰাণৰ মতে বাসুকী আছিল সৰ্পৰ ৰজা। মহাদেৱে ডিঙিত মেৰিয়াই থকা সৰ্পই হৈছে বাসুকী। শাস্ত্ৰৰ মতে শেষনাগৰ পাছত কাশ্যপ আৰু কদ্ৰুৰ ঘৰত বাসুকীৰ জন্ম হৈছিল। বাসুকী আছিল আটাইতকৈ শক্তিশালী সাপ আৰু ভগৱান শিৱৰ পৰম ভক্ত। পুৰাণত উল্লেখ কৰা মতে ভগৱান শিৱই ত্ৰিপুৰা দহন নামৰ ৩ নগৰ ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ হৈ বাসুকীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। হিন্দু ধৰ্মত বাসুকী নাগৰাজক নাগ পঞ্চমীৰ দিনা পূজা কৰা হয়। আনকি সাপৰ আশীৰ্বাদ লাভৰ বাবে আৰু সৰ্পদংশনৰ পৰা বাচিবলৈ মানুহে নাগ পূজা কৰে। প্ৰাচীন কিছুমান শিল্পকৰ্মত নাগৰজা বাসুকীৰ একাধিক মূৰ থকা চিত্ৰিত কৰা হৈছে আৰু তেওঁক হাজাৰ মূৰৰ সৰ্প ৰজা বুলিও উল্লেখ কৰা হৈছে। আৰু এই বাসুকীৰ মূৰতেই নাগমণি বিৰাজ কৰে বুলি বৰ্ণনা কৰা হৈছে পুৰাণত। প্ৰথমতে তেওঁৰ অলপ জন্ম বৃত্তান্ত কৈ ল'ব বিচাৰিছোঁ। প্ৰজাপতি দক্ষই তেওঁৰ দুগৰাকী কন্যা কদ্ৰু আৰু তেওঁৰ ভনীয়েক বিনাতাক কাশ্যপ ঋষিলৈ বিয়া দিছিল। আৰু বিবাহৰ পাছত এদিন ঋষি কাশ্যপে কদ্ৰু আৰু বিনাতাৰ সেৱাত সন্তুষ্ট হৈ এটা বৰ খুজিব দিলে। তেতিয়া কদ্ৰুৱে 1000 পুত্ৰ সন্তান বিচৰাৰ বিপৰীতে বিনাতাই 2 পুত্ৰ সন্তান বিচাৰিলে। কিন্তু চৰ্ত এটা যে তেওঁৰ 2 পুত্ৰ কদ্ৰুৰ 1000 পুত্ৰ সন্তানতকৈ শক্তিশালী হ'ব লাগিব। আৰু কথামতে কদ্ৰুৰ 1000 পুত্ৰ সন্তানে জন্ম লাভ কৰিলে। তাৰ ভিতৰত শেষনাগ আছিল সকলোতকৈ ডাঙৰ। কোৱা হয় যে ভগৱান বিষ্ণুৰ সহযোগী শেষনাগৰ বাবেই এই পৃথিৱীত টিকি আছে। আৰু নাগপুত্ৰসকলৰ ভিতৰত সকলোতকৈ ডাঙৰ হোৱাৰ বাবে শেষনাগ নাগসকলৰ ৰজা হয়। কিন্তু ব্ৰহ্মাদেৱৰ বৰদান লাভ কৰি যেতিয়া শেষনাগে পৃথিৱীৰ পৰা তললৈ যাব লগা হ'ল, তেতিয়া শেষনাগে তেওঁৰ ভাতৃ বাসুকীক নাগসকলৰ ৰজা পাতি থৈ যায়। আৰু এনেদৰে বাসুকী নাগসকলৰ ৰজা হিচাপে কৰ্তব্য পালন কৰে। তেন্তে আপোনালোকে জানিলে বাসুকী কোন আৰু তেওঁৰ জন্ম কেনেদৰে হৈছিল। এতিয়া আহিছোঁ আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা প্ৰশ্নটোৰ মাজলৈ যে মহাদেৱে গলত সৰ্পধাৰণ কিয় কৰে। আচলতে নাগসকলে প্ৰথমতে শিৱৰ লিংগত পূজা কৰি গাখীৰ দিছিল আৰু সেই সময়ত নাগৰ ৰজা আছিল বাসুকী। আৰু মহাদেৱে তেওঁলোকৰ পূজাত সন্তুষ্ট হৈ যেতিয়া বৰ খুজিবলৈ কৈছিল, তেতিয়া লগে লগে বাসুকীয়ে মহাদেৱক নন্দীৰ দৰে তেওঁৰ লগতে থাকি সেৱা কৰি যাব বুলি অনুৰোধ কৰে, যাৰ ফলত শিৱ সন্তুষ্ট হৈ বাসুকীক নিজৰ গলত ধাৰণ কৰে। আনহাতে বিষ্ণু পুৰাণৰ মতে সমুদ্ৰ মন্থনৰ সময়ত বাসুকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যেতিয়া দেৱতা আৰু অসুৰসকলে অমৃত লাভৰ বাবে সমুদ্ৰ মন্থন কৰিব ওলাইছিল, তেতিয়া মন্দাচাল পৰ্বতৰ চাৰিওফালে মেৰিয়াই ল'ব পৰাকৈ এডাল ৰছীৰ প্ৰয়োজন হৈছিল আৰু বাসুকীক সেই ৰছী হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই সমুদ্ৰ মন্থনৰ ফলত সাগৰতলীৰ পৰা হলাহল নামৰ এক প্ৰাণঘাতী বিষৰ উৎপত্তি হৈছিল। আৰু এই বিষ ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত সমস্ত সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হৈছিল। আৰু ত্ৰিজগতৰ সকলো জীৱক ৰক্ষা কৰিবলৈ প্ৰভুৱে এই বিষ সেৱন কৰিবলগীয়া হৈছিল। ভগৱান শিৱৰ বাহিৰেও পানীত উপস্থিত থকা কেইটামান সাপেও এই বিষটো সেৱন কৰিছিল। আৰু হলাহল সেৱন কৰা সাপবোৰৰ ভিতৰত বাসুকী আছিল অন্যতম। লগতে অত্যধিক মন্থন প্ৰক্ৰিয়াৰ বাবে বাসুকীৰ গোটেই শৰীৰ আঘাতপ্ৰাপ্ত হৈছিল। আৰু এই মাৰাত্মক বিষ সেৱন কৰাৰ পাছতো বাসুকীয়ে কোনো অভিযোগ কৰা নাছিল। আৰু বাসুকীৰ সেৱাত সন্তুষ্ট হৈয়েই মহাদেৱে বাসুকীক ডিঙিত ধাৰণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পাছত আন এক কিংবদন্তি অনুসৰি ভগৱান কাৰ্তিকে তাৰকাসুৰক বধ কৰাৰ পাছত তেওঁৰ পুত্ৰ তাৰাক্ষ, বিদুন্মলী আৰু কমলাক্ষই খঙত জ্বলি উঠিছিল আৰু সকলো দেৱতাক এটা শিক্ষা দিব বিচাৰিছিল, যাৰ বাবে অসুৰসকলে ভগৱান ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ কঠোৰ তপস্যা কৰে। আৰু তেওঁলোকৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান ব্ৰহ্মাই এনে এটা বৰদান দিলে, যাৰ দ্বাৰা তেওঁলোকৰ দুৰ্গসমূহৰ ধ্বংস কেৱল এডাল কাঁড়ৰ দ্বাৰাহে সম্ভৱ হ'ব। আৰু তেতিয়াহে হ'ব যেতিয়া 3খন নগৰ একে সময়তে একে স্থানতে লগ হয়, যিটো আছিল একেবাৰে অসম্ভৱ। মহান অসুৰ আৰু ভগৱান শিৱৰ পৰম ভক্ত মায়াসুৰে তেওঁলোকৰ বাবে ত্ৰিপুৰা নামেৰে জনাজাত 3খন নগৰ নিৰ্মাণ কৰিলে। আৰু 3খন নগৰ চলন্ত আছিল আৰু অহৰহ বিভিন্ন দিশত গতি কৰিছিল।
এই তিনিখন নগৰ ক্ৰমে পৃথিৱীত, আকাশত আৰু স্বৰ্গত অৱস্থিত আছিল। পৃথিৱীত নিৰ্মাণ কৰা চহৰখনৰ দেৱাল আছিল লোহাৰ, আকাশত নিৰ্মিত নগৰখন ৰূপৰ দেৱালেৰে নিৰ্মাণ কৰা হৈছিল আৰু স্বৰ্গত নিৰ্মিত তৃতীয়খন নগৰৰ দেৱাল সোণেৰে নিৰ্মিত আছিল। আৰু নগৰ নিৰ্মাণ কৰাৰ পাছত তিনিওটা অসুৰে দেৱলোকক আক্ৰমণ কৰিব আৰম্ভ কৰিলে আৰু দেৱতাসকলে ভয়তে সহায় বিচাৰি ভগৱান শিৱৰ ওচৰ পালেগৈ। তেতিয়া ভগৱান শিৱই ধনুকাৰ হিচাপে বাসুকীক ব্যৱহাৰ কৰিলে। যিহেতু তিনিওখন নগৰ চলন্ত আৰু এটা নিৰ্দিষ্ট সময়ৰ বাহিৰে কেতিয়াও সৰল ৰেখাত নাহে আৰু এই কথা জানিয়েই ভগৱান শিৱই সেই সময়ছোৱাৰ বাবে ধৈৰ্যৰে অপেক্ষা কৰিলে আৰু সময়ৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁ নিজৰ ধনুকাৰ একত্ৰিত নগৰ তিনিখনলৈ নিক্ষেপ কৰে, যাৰ ফলত অলপ পাছতে তিনিওখন চহৰ ভাঙিবলৈ আৰম্ভ কৰিছিল আৰু এইদৰে বাসুকীয়ে প্ৰয়োজন সাপেক্ষে ভগৱান শিৱৰ সেৱা কৰি আহিছিল। এটা আমোদজনক কিংবদন্তি অনুসৰি এবাৰ এই সাপ প্ৰজাতিটোৱে বিপদৰ সন্মুখীন হৈছিল। তেতিয়া তেওঁলোকে সহায় আৰু আশ্ৰয়ৰ বাবে ভগৱান শিৱৰ কাষ চাপে। তেতিয়া মহাদেৱে তেওঁলোকক কৈলাশতে তেওঁৰ লগত থাকিবলৈ আশ্ৰয় প্ৰদান কৰে। কিন্তু এই পাহাৰবোৰ বৰফেৰে আবৃত হোৱাৰ বাবে সাপবোৰে কৈলাশৰ ঠাণ্ডা উষ্ণতাক সহ্য কৰিব পৰা নাছিল। গতিকে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ এই সাপবোৰে মহাদেৱৰ শৰীৰত মেৰিয়াবলৈ আৰম্ভ কৰে আৰু এইদৰেই মহাদেৱে সাপক কৈলাশত অতি উষ্ণতাৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ শৰীৰত ধাৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। গতিকে কেনে পালে আজিৰ এই ভিডিঅ'টো? মহাদেৱ আৰু বাসুকীৰ লগত জড়িত এই কথাখিনি আপোনালোকে আগতে জানিছিলনে? আমাক কমেণ্ট ছেকশ্যনত জনাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আমি আগলৈও এনে ভিডিঅ' আনি থাকিম। তাৰ বাবে চাই থাকিব প্ৰহেলিকা, দ্য আনছল্ভড ছিক্ৰেটছ।